নমস্কাৰ বন্ধুসকল এছামিজ ভাৰ্চনৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে যে সংখ্যাৰ তুলনা কেনেকৈ আমি সংখ্যাবোৰ সৰু নে ডাঙৰ তুলনা কৰিব পাৰোঁ সেই বিষয়ে আজি ডিছকাশ্যন কৰিম। এটা কথা মনত ৰাখিবা, সংখ্যাৰ তুলনা কৰিবলৈ গ'লে আমি কেতিয়াও এটাৰ মাজত তুলনা কৰিব নোৱাৰোঁ। সংখ্যাটো এটাতকৈ বেছি হ'ব লাগিব, তেতিয়া আমি কি কৰিব পাৰিম? তুলনা কৰিব পাৰিম। ধৰক এই কলমটো আমি তুলনা কৰিব নোৱাৰোঁ। এইটো ডাঙৰ সৰু শকত হীন একো তুলনা কৰিব নোৱাৰোঁ, দীঘল একো তুলনা কৰিব নোৱাৰোঁ। আমি তুলনা কৰিবলৈ এটাতকৈ বেছি হ'বই লাগিব। যদি মই ইয়াৰ কাষত যেন ইয়াতকৈ আৰু অলপ ডাঙৰ এটা কলম লওঁ, তেনেহ'লে আমি এই দুটাৰ মাজত তুলনা কৰিব পাৰিম যে ইটোতকৈ এইটো ডাঙৰ, এইটোতকৈ এইটো সৰু, এইটোতকৈ দীঘল চুটি, এইবোৰ তুলনা কৰিব পাৰিম। ইয়াৰ পৰা গম পাওঁ যে আমি তুলনা কৰিবলৈ এটাতকৈ বেছি সংখ্যা, এটাতকৈ বেছি বস্তু হ'বই লাগিব। যদি এটাতকৈ বেছি সংখ্যা বস্তু নহয়, তেনেহ'লে আমি তুলনা কৰিব নোৱাৰোঁ। এতিয়া আমি চাম যে সংখ্যাৰ তুলনা কেনেকৈ কৰা হয়। যদি তোমাক সংখ্যা দিয়ে, তুমি কেনেকৈ গম পাব কোনটো ডাঙৰ কোনটো সৰু, সেই বিষয়ে আজি আমি ডিছকাশ্যন কৰিম। এতিয়া আমি চাম যে ডাঙৰ সৰুৰ তুলনা কেনেকৈ কৰোঁ। ধৰা হ'ল যিকোনো দুটা সংখ্যা, ধৰা হ'ল এ আৰু বি, যিকোনো দুটা সংখ্যা, এই দুটা সংখ্যাৰ মাজত যে আমি তুলনা কৰোঁ, কি হ'ব পাৰে? যে প্ৰথমতে আমি এইটো বিতকৈ কি হ'ব পাৰে? ডাঙৰ হ'ব পাৰে, বা এইটো বিতকৈ কি হ'ব পাৰে? সৰু হ'ব পাৰে, বা এ আৰু বি সমান হ'ব পাৰে, আৰু এ আৰু বিটো কি হ'ব পাৰে? সমান হ'ব পাৰে। এই তিনিটা চৰ্ত হ'ব পাৰে যদি আমি সংখ্যা তুলনা কৰোঁ। ধৰক এ আৰু বি যিকোনো দুটা সংখ্যা, এই সংখ্যা দুটাক যদি আমি তুলনা কৰোঁ, তেনেহ'লে সংখ্যা দুটা প্ৰথমতে কি এইটো বিতকৈ কি হ'ব পাৰে? ডাঙৰ হ'ব পাৰে, বা এইটো বিতকৈ কি হ'ব পাৰে? সৰু হ'ব পাৰে, বা কি হ'ব পাৰে? এ আৰু বিটো সমান হ'ব পাৰে। এই তিনিটা হ'ব পাৰে। এতিয়া আমি চাম যে সংখ্যাৰ সৰু ডাঙৰ কেনেকৈ নিৰ্ণয় কৰিব পাৰি। ইয়াৰ কাৰণে আমি মাত্ৰ তিনিটা নিয়ম জানিব লাগে। যদি এই তিনিটা নিয়ম তুমি জানা, তেনেহ'লে তুমি অতি সোনকালে কোনটো সংখ্যা সৰু কোনটো সংখ্যা ডাঙৰ অতি সহজে ওলাব পাৰিবা। এতিয়া মই নিয়ম তিনিটা আপোনালোকৰ ডিছকাশ্যন কৰিম, তাৰপিছত আমি উদাহৰণ কৰিম। এতিয়া আমি নিয়ম তিনিটা ডিছকাশ্যন কৰিম। প্ৰথম নিয়মটো হৈছে যে বেছি অংক থকা সংখ্যাবোৰৰ কম অংক থকা সংখ্যাবোৰতকৈ ডাঙৰ। মানে যদি এটা সংখ্যাত ধৰা হ'ল এই দুটাৰ মাজত তুলনা কৰিব দিছে, এইটো এটা কি সংখ্যা, এইটো এটা কি সংখ্যা, এই দুটা সংখ্যাৰ মাজত কি চাম আমি? অংক কেইটা আছে, যিটোত অংক বেছি আছে সেইটোৱে ডাঙৰ। ইয়াত চাম 1 2 3 4, ইয়াত কেইটা আছে? 4টা অংক আছে। ইয়াত 1 2 3 4 5, ইয়াত 5টা অংক আছে। মানে কি অংক য'ত বেছি আছে সেইটোৱে ডাঙৰ। আমি সহজে গম পাম অংক ইয়াত 5টা আছে, এতিয়া 4টা, কোনটো ডাঙৰ হ'ব? এইটো। আৰু যদি আমি নেক্সট এটা উদাহৰণ চাওঁ, বি নম্বৰ 1 2 3 4 5 6, আৰু ইয়াত দিছোঁ 9 8 5 8 2। এই দুটাৰ ক্ষেত্ৰত এতিয়া কোনটো ডাঙৰ হ'ব? একদম সহজ। প্ৰথম নিয়মটো ক'ত আছিল? আমি চাম যে অংক ক'ত বেছি আছে। যে ইয়াত 1 2 3 4 5 6, ইয়াত কেইটা অংক আছে? 6টা। ইয়াত 1 2 3 4 5, ইয়াত 5টা। ইয়াত 6টা অংক আছে, ইয়াত 5টা অংক আছে। কোনটো ডাঙৰ হ'ব? য'ত 6টা আছে এইটো ডাঙৰ হ'ব। এতিয়া আমি কি বুজি পালোঁ? প্ৰথম নিয়মটো হ'ল সংখ্যাটোত অংক য'ত বেছি আছে সেইটোৱে ডাঙৰ। এতিয়া আমি 2 নম্বৰ নিয়মটো চাম যে সমান সংখ্যাক অংকবিশিষ্ট সংখ্যাবোৰৰ ক্ষেত্ৰত ডাঙৰ স্থানত ডাঙৰ অংকটো ডাঙৰ। মানে কি কৈছে? প্ৰথমটোত আমি গম পালোঁ যে যদি যিটোত অংক বেছি থাকে সেইটোত নহয় কি হ'ব? সেইটো ডাঙৰ হ'ব। যদি অংক সমান থাকে তেতিয়া কি হ'ব? আমি চাম যে যদি এ নম্বৰ 4 9 2 8 6 আৰু 9 5 6 8 2, এই দুটাৰ ক্ষেত্ৰত আমি প্ৰথমতে কি চাম? অংক কেইটা আছে? 1 2 3 4 5, ইয়াত 5টা অংক আছে। ইয়াত 1 2 3 4 5, ইয়াত 5টা আছে। এতিয়া 10টাত 5টা অংক আছে। এতিয়া কোনটো ডাঙৰ আমি কেনেকৈ গম পাম? যে আমি কি চাম? তাৰপিছত সৰহকৈ ডাঙৰ স্থানত কোনটো আছে সেইটো চাম। ইয়াতে ডাঙৰ স্থানত কি আছে? 4 আছে। ইয়াত ডাঙৰ স্থানত 9 আছে। মানে সৰহকৈ ডাঙৰ স্থানত যিটো ডাঙৰ থাকে সেইটো হৈছে কি? ডাঙৰ সংখ্যা। সৰহকৈ ডাঙৰ স্থানত ইয়াত 4 আছে, ইয়াত 9 আছে। কোনটো ডাঙৰ? 9টো। সেইকাৰণে কি হ'ব? 9টো ডাঙৰ। এইটো হ'ব ডাঙৰ। নিশ্চয় বুজি পাইছে? আমি ছেকেণ্ড উদাহৰণ চাওঁ। ইয়াতে আছে 1 2 3 4 5 6, ইয়াত আছে 7 8 5 1 0 2।
এতিয়া আমি এই উদাহৰণটো চাম যে ইয়াত কিমানটা আছে 1 2 3 4 5 6 ইয়াত 6টা আছে ইয়াত কিমানটা আছে 1 2 3 4 5 6 ইয়াতো 6টা আছে মানে অংক একেই আছে এতিয়া আমি সেকেন্ড নিয়মটো লৈ যাম কোনটো ডাঙৰ কোনটো সৰু চাবলৈ কি যাম এতিয়া ন সৰুকৈ ডাঙৰ স্থানত কি আছে তে 1 আছে সৰুকৈ ডাঙৰ স্থানত কি আছে ইয়াত 7 আছে কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব নিশ্চয় বুজি আছে এতিয়া আমি 3 নম্বৰ নিয়মটো লৈ যাম 3 নম্বৰ নিয়মটো হৈছে যদি সংখ্যাটোত অংক একে থাকে যদি সৰুকৈ ডাঙৰ স্থানতটো একে থাকে তেতিয়াহলে কি হ'ব ধৰা হ'ল 4986 এইটো আৰু 4872 এইটো ইয়াতে যিমানটা অংক আছে ইয়াতে সিমানটা আছে প্ৰথম নিয়মটো দুটা সমান এতিয়া আমি কি চাম যে প্ৰথম ডাঙৰ স্থানত কি আছে 44 আছে এইটো সমান নেক্সট কি কৰিম যদি প্ৰথমটো ডাঙৰ থাকে সৰুকৈ ডাঙৰ সেকেন্ডটো চাম সেকেন্ড ডাঙৰটো 9 আছে ইয়াত কিমান আছে 8 আছে মানে তাৰ যদি প্ৰথমটো ডাঙৰ থাকে সেকেন্ডটো চাম সেকেন্ডটোত কোনটো ডাঙৰ কোনটো সৰু সেকেন্ডটোত এইটো 9 আছে এইটো 8 আছে মানে এইটো ডাঙৰ আছে যদি যিটো ডাঙৰ হয় সেইটোই হ'ব এইটো আৰু এটা চাওক 59281 592 এইটোৰ ক্ষেত্ৰত আমি চাম এতিয়া কি হৈছে আমি প্ৰথম নিয়মটো কি আছিল যে ইয়াত সংখ্যাটো অংক কেইটা আছে চাম ইয়াত 2 4 5টা আছে ইয়াতো 2 4 5 এইটো সমান তাৰপিছত আমি কি চাম যে ইয়াত সৰুকৈ ডাঙৰ স্থানত কি আছে ইয়াতো 5 আছে ইয়াতো 5 আছে মানে কি দুটা সমান আছে যদি দুটাত সমান থাকে আমি কি চাম নেক্সটটো কিমান আছে ইয়াতো 9 আছে ইয়াতো 9 আছে মানে দুটা সমান আছে যদি দুটা সমান থাকে আমি কি চাম তাৰে নেক্সটটো চাম নেক্সটটো ইয়াতে 2 আছে এইটো 2 আছে মানে কি কোন এই দুটা সমান আছে তাৰপিছত কি নেক্সটটো চাম নেক্সটটো ইয়াত আছে ইয়াত 7 আছে মানে কোনটো ডাঙৰ এইটো ডাঙৰ সেইকাৰণে ডাঙৰ হ'ব এতিয়া আমি বুজি পালো 3 নম্বৰ নিয়মটো হৈছে মানে কি যদি সংখ্যাটোত অংকটো একে থাকে তেনেহলে কি চাম আমি সৰুকৈ ডাঙৰ স্থানত কি আছে চাম যদি সেইটো একে থাকে তেনেহলে নেক্সট চাম তাৰপিছত যদি সেইটো একে থাকে তেনেহলে নেক্সট চাম আমি যিটো ডাঙৰ স্থানত সৰুকৈ ডাঙৰ অংকটো থাকে কি হ'ব সেইটোই হৈছে ডাঙৰ সংখ্যা এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে নিয়ম তিনিটা এতিয়া তোমালোকক যি গণিত নহওক কিয় ডাঙৰ সৰুৰ তুলনা কৰিব দিলে নিশ্চয় কৰিব পাৰিবা